তাৰিখৰ পৰা শিৱসাগৰৰ ঘৰে ঘৰে ৰাইজৰ দলৰ কৰ্মীসকলে ৰাইজৰ দলৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিব। তাৰ কাৰণে প্ৰয়োজনীয় যিবিলাক সাংগঠনিক কাম কেনেকৈ কৰিব লাগিব, তাৰ টেকনিকেল কামবিলাক কি লিফলেট লৈ যাব, কি প্ৰচাৰ কৰিব লাগিব, কেনেকুৱা কথা ক'ব লাগিব, এইবিলাক সম্পৰ্কে আজি কৰ্মীসকলৰ লগত আচলতে কালিও আমাৰ এই বৈঠক হৈছিলে, কৰ্মীসকলৰ কালিও হৈছিলে, কালি মেইন লিডাৰ্ছবিলাকৰ মাজত হৈছিলে, আজি আঞ্চলিক কমিটিৰ সভাপতিবিলাকৰ লগত হ'ল, কথাবিলাক ফাইনেল কৰি লোৱা হ'ল। আমাৰ টাউনৰ 14টা ৱাৰ্ডৰ নেতৃবৰ্গ আহিছিলে আৰু আমাৰ 28খন পঞ্চায়তৰ সভাপতি সম্পাদক আহিছিলে। 28খন পঞ্চায়তৰ সভাপতি সম্পাদক আৰু শিৱসাগৰ নগৰৰ 14খন ৱাৰ্ডৰ সভাপতি সম্পাদক তেওঁলোক আহিছিলে। তেওঁলোকৰ মাজত আমি কথা পাতিলোঁ আৰু অহা 5 তাৰিখৰ পৰা কেনেকৈ ঘৰে ঘৰে অভিযান চলাব, আমাৰ ৰাইজৰ দলৰ নিৰ্বাচনী প্ৰচাৰ কেনেকৈ 5 তাৰিখৰ পৰা আৰম্ভ কৰিব। 1 ডিচেম্বৰত কৰিবলগীয়া আছিলে, মোৰ বিধানসভাৰ কাৰণে পিছুৱাই গ'ল, অধিৱেশনৰ কাৰণে 1 ডিচেম্বৰৰ পৰা কৰিলোহেঁতেন, 5 দিন পিছুৱাই গ'ল। অহা 5 তাৰিখৰ পৰা আমি কৰিম আৰু তাৰে সম্পূৰ্ণ প্ৰস্তুতি চলোৱা হ'ল আৰু মই সকলোকে আহ্বান জনাইছোঁ যাতে এই প্ৰস্তুতিৰ সময়ত সকলোৱে সহযোগিতা